Btc सरकारनि मावफुं जथुमाव गोनांथार थांखिया जावदों आरो कक्राझारनि बिसमुरियाव 400 बिघानिबो गोबां हा बायनायनि थांखि लादों। बे थावनियाव ग्रीनफील्ड लुनाय जागोन। बेनि अनगायैबो Btc हाबग्रा दरखंआव एबसुजों लोगोसे BLT आरो NDFB आफादनि नेरसोन गायसंनाय जागोन। सागानगिरि आफाद महरै बे मोनथाम आफादनि नेरसोन गायसंनायनि थांखि लादों हाग्रामा महिलारि दैदेननाय सरकारा। दिनै खान्थि बायदियै Btcनि मावफुं जथुमनि जोबनायाव बे बाथ्राखौ फोरमायो Btcनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा। Executive Council EC meeting আজি আমি কৰিছো। ইয়াত আমাৰ সকলো EM সকল আছে আৰু আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী লগতে গোটেই সেক্ৰেটাৰী সকল আছে। এজেন্ডা বহুত আছিল। ইয়াৰ ভিতৰত দুটা এজেন্ডাটো খুব ভাল বুলি আমি ক'ব পাৰো। ভাল এটা ডিসিশনত আহিল। দুটা এজেন্ডাটো হ'ল একটাটো হ'ল সেই বিসমুৰি দক্ষিণ ফালে এগ্ৰিকালচাৰ ফিল্ড আছিল, এগ্ৰিকালচাৰ ল্যান্ড আছিল। বিসমুৰি দক্ষিণ ফালে বহুত মাটি এনে পৰি আছে। এনে পৰা নাই, এটো খেতি মাটি আছিল, কিন্তু ইৰিগেশ্যনৰ প্ৰব্লেমৰ কাৰণে এই অঞ্চলত এতিয়া ধান খেতিটো ভাল নহয়, পানীৰ কাৰণে, পানীৰ অভাৱৰ কাৰণে। আৰু ইয়াত সেই অঞ্চলত থকা ৰাইজসকলে বহুত বছৰ ভুগি আছে যে খেতি নোহোৱাৰ কাৰণে এই ফিল্ডটো এনে পৰি আছে। এই মাটিবিলাক বহুত এই মাটিটো পাট্টা লেণ্ড। তো আমি ৰাইজৰ লগত আলোচনা কৰিছোঁ যে এই মাটিটো আপোনালোকে আমাৰ Btc চৰকাৰক দিব নাকি বা বিক্ৰী কৰিব নাকি। তো ইহঁতে কৈছে যে আমি বিক্ৰী কৰিম, যদি আমাক ভাল এটা আমি জীয়াই থাকিব পৰাকৈ যদি ভাল দাম দিয়ে তেতিয়াহ'লে আমি বিক্ৰী কৰিম বুলি কোৱা কাৰণে আমি আজি EC মিটিঙত আলোচনা কৰিছোঁ যে মানে 400তকৈ বেছি এই ফিল্ডটো, এই খেতি মাটি যিটো এই ফিল্ডটো এনে পৰি আছে, এই মাটিটো খেতি নহয় যিহেতু, সেইকাৰণে আমি এতিয়া Btc ল'ব বিচাৰিছোঁ যে আমি এই মাটিটো লোৱাটো উচিত হ'ব, যিহেতু ৰাইজে দিব বিচাৰিছে। এতিয়া খেতি নহয়, পানীৰ যোগানৰ অভাৱৰ কাৰণে। তো এবাউট মানে 300তকৈ বেছি, 300 বিঘাতকৈ বেছি এই গ্ৰীণফিল্ড হিচাপে আমি Btc ল'ম বুলি আজি ডিচিশ্যন লৈছে। খুব ভাল এটা এইটো। অনতে এই সেক্ৰেটাৰীত যিটো এইটো কম্পাউণ্ড ইয়াতকৈ ডাবল ট্ৰিপল গুণ ডাঙৰ আছে। মুঠতে 400 বিঘামান হ'ব। এইটো Btc ল'ব। ইমিডিয়েট ছাৰ্ভে যাব কালি পৰহিৰ ভিতৰত আৰু দামটো ঠিক ঠাক কৰি আহিব। 30 লাখ 40 লাখ এনেকুৱা যায় সেইখিনি অঞ্চলত। সেইখিনি মাটিৰ ভেলুটো আমি দিম Btc। এইটো একটা হ'ল। আৰু একটাটো হ'ল আমি বিশেষভাৱে যেতিয়া চৰকাৰ চলাই আছিল এই সময়তে এই Btcত ভাল এটা গেট বনাব লাগে, দিছপুৰ নিচিনা বা বহুত মুঠতে ভাল এটা গেট পঞ্চায়তত বনাব লাগে বুলি আমাৰ ডিচিশ্যন লোৱা আছে। আৰু এই গেটখন কেনেকৈ হ'ব লাগে এইটো গোটেই কনচেপ্টটো আমিয়ে বনাই গৈছে। আজিৰ দিনত যেনিবা এই Btc সেক্ৰেটাৰীৰ গেটটো আমিয়ে বনাই গৈছিলোঁ। আমাৰ দিনত আমি কমপ্লিশ্যন কৰিব পৰা নাছিলোঁ, ফিনিচিং দিব পৰা নাছিলোঁ। কেনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কালচাৰবিলাক যাতে ইয়াত ৰিফ্লেক্ট হয়, এই ধৰণৰ গেট বনাব লাগে, এইবিলাক কনচেপ্ট আমাৰে আছিল, আমি বনাইছোঁ, কিন্তু ফিনিচিং হোৱা নাছিলে। কিন্তু এই UPPL দিনত যিহেতু ফিনিচিং কৰিছে, ইয়াত কিন্তু এটা ডাঙৰ কিবা থাকি গ'ল যে যিটো বস্তু কনচেপ্টত নাছিলে সেইটো ইয়াত আছে। সেইটো হ'ল আফচুচ চেম্বল। ইয়াত আফচুচ চেম্বল দৰকাৰ নাছিলে। যদি থাকিব লাগে BLTৰো ফ্লেগ থাকিব লাগিব, NDFBৰো ফ্লেগ থাকিব লাগিব, আফচুৰো ফ্লেগ থাকিব লাগিব, তেতিয়াহে হ'ব। তো সেইকাৰণে এইবিলাক ফ্লেগ কিয় এনেকুৱা জাতীয় চেম্বলটো কিয় এনেকুৱা চৰকাৰী গেটত কিয় ৰাখিব লাগে এনেকুৱা ভাবি পেলাই আমি চিন্তা কৰা নাছিলোঁ বা আমি ৰখা নাছিলোঁ। BLTয়ে শক্তিশালী হয় প্ৰথম,
ইয়াৰ চিম্বলটো আমি ৰাখা নাই আপসু চুক্তিকাৰী হয় ইয়াৰ চিম্বলটো আমি ৰাখা নাই বা NDB চুক্তিকাৰী হয় ইয়াৰ চিম্বল আমি ৰাখা নাছিল কিন্তু আজি ডিচিশ্যন হৈ গ'ল যে ইয়াত যেহেতু NDB চুক্তিকাৰী হয় আপসু চুক্তিকাৰী হয় BLCও চুক্তিকাৰী হয় এই তিনিটা অৰ্গেনাইজেশ্যনৰ চিম্বলটো এই গেটত থাকিব এইটো আমি অকল এপছু দি নহ'ব NDBৰো থাকিব BLCৰো থাকিব বাছ চুক্তিকাৰী হিচাপে এইটো আমাৰ ইচিত আজি ডিচিশ্যন হৈ গ'ল এই দুটা একটাটো হ'ল নতুন গ্ৰীণফিল্ড লোৱা বিছমুৰীত একটাটো হ'ল এই BTC ফ্ৰণ্ট ছাইডৰ যিটো গেট ইয়াত অকল আপছু চিম্বল নহয় NDBৰো চিম্বল থাকিব লাগিব BLCৰো চিম্বল থাকিব লাগিব তিনিটাৰো চিম্বল থাকিব এটা এটা এইটো আমাৰ আজি ইচি ডিচিশ্যন হৈ গ'ল এইমতে এই গেটখন হ'ব গেটত কনচেপ্টটো গোটেই আমিয়ে বনাইছে জাষ্ট ফিনিচিংহে বাকী আছিল এইটো প্ৰমোদ বড়ো চৰকাৰৰ দিনত ফিনিচিংটো ভাল কৰিলে ভাল হৈছে আৰু কিন্তু এই চিম্বলটো নাছিল BLC চিম্বলো নাছিল NDB চিম্বলো নাছিল বা এপছু চিম্বলো নাছিল আমাৰ কনচেপ্টত কিন্তু ইহঁতে লগাই দিছে এতিয়াতো লগাই দিছে এইটো মুচাই দিয়াটো সম্ভৱ এইটো অলপ বেয়া দেখে সেইকাৰণে লাগিলে BLCৰো থাকক NDBৰো থাকক সেই ধৰণত আমাৰ মাজত আলোচনা হৈছে তিনিটা সংগঠনৰ চিম্বলটো ইয়াত থাকিব এতিয়া আপসু BLC আৰু NDB যে আপোনাৰ জুলাই 6 তাৰিখৰ পৰা অসম বাজেট অধিৱেশন তো বাজেটত আপোনালোকে কেনেকুৱা কি বিচাৰিছে বাজেটত আমাৰতো মেলা ডাঙৰ ডাঙৰ আছে এইটো আমি বিচাৰিছোঁ যদি পায় ভাল হ'ব যদি নাপায় তেতিয়া আপোনালোকক আমি জনাম মেলা বিৰাট ডাঙৰ ডাঙৰ আছে আমাৰ হিচাপ নাই প্ৰপ'জেল পঠাইছে নেকি প্ৰপ'জেল কিয় নপঠাব আমি একমাহ আগতে আমাৰ দিয়া আছে এইবাৰ বাজেটত আমাৰ 26-27 বাজেটত আমি কি কৰিম সেইবিলাক গোটেই বাজেট আমাৰ দিছপুৰত আগতে দিয়া আছে দিছে আমি এইটো যিমান খুজিছে সেইটোতো ক'ত দিব কিবা একটাতো দিব